হয়, ইতিমধ্যে আপোনালোকে গম পাইছে যে কোভিড-19ৰ ফলত সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা অসমৰ প্ৰায় জনজীৱন, স্কুল, কলেজ, মাদ্ৰাছা, বজাৰ সমাৰ আজি প্ৰায় 6-7 মাহ জোৰা বন্ধ হৈ পৰিছে। তেনেস্থলত এতিয়া হাইস্কুল শিক্ষান্ত মানে যি মেট্ৰিক পৰীক্ষাৰ বৰ বেছি দিন নাই, হয়তো ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ প্ৰথম ভাগতে অৱতীৰ্ণ সম্ভৱতঃ হ'ব। কিন্তু তেনেস্থলত যি সময়ত আমাৰ বিভিন্ন নাট্যগোষ্ঠীসকল তেওঁলোকৰ নাটসমূহ স্থগিত কৰি থৈছে বা বিভিন্ন মানে কলা কুশলীসকলে তেখেতলোকৰ যি কৰ্ম ইত্যাদি তেওঁলোকেও সেই স্থগিত কৰি থৈছে। এনেস্থলত লখিমপুৰ জিলাৰ নাওবৈচা আৰক্ষী চকীৰ অধীনস্থ বৰগলা এখন গাঁৱত আজি দুদিনমানৰ পৰা আমি গম পাইছোঁ যে একাংশ ব্যক্তি লগ লাগি তাত এটা যাত্ৰা পাৰ্টি আনিছে আৰু যাত্ৰাত নাচ গান আদিৰ পৰা বিভিন্ন ধৰণৰ মানে ভাল বেয়া বহু ধৰণৰ তাত কৰ্মকাৰ্য হয়। তেতিয়া কথা হ'ল আমি ক'ব বিচৰা নাই যে যাত্ৰা আমি স্পষ্টকৈ এইটো ক'ব বিচাৰিছোঁ আপোনালোকে পাতক, আপোনালোকে আমোদ প্ৰমোদ কৰক, ফূৰ্তি কৰক, কিন্তু সময়টো বৰ্তমান অতিকৈ জটিল সময়। আজি এই সময়ছোৱাত যদি আজি মাত্ৰ 2 মাহ 3 মাহ 4 মাহ সময় আছে ল'ৰা ছোৱালীৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব। গতিকে আমি ল'ৰা ছোৱালীক যদি পঢ়া শুনাৰ পৰিৱেশটো গঢ় মানে দি নিদিওঁ তেনেহ'লে চাওকচোন, আপোনাৰ মোৰ ল'ৰা ছোৱালী অনাগত দিনত আমি কওঁ যে আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত দিনৰ সম্পদ, তেনেহ'লে এয়া আমাৰ ভৱিষ্যত দিনৰ সম্পদ হ'বনে? গতিকে মই অনুৰোধ জনাইছোঁ, আজি আমি লখিমপুৰ জিলা উপায়ুক্ত মহোদয়, লখিমপুৰ জিলা আৰক্ষী অধীক্ষক মহোদয়লৈ আমি 2খনকৈ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। সদৌ অসম কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাৰ মই কেন্দ্ৰীয় সাধাৰণ সম্পাদক লগত আছোঁ, লখিমপুৰ জিলা সমিতিৰ বিষয়ববীয়াসকল লগত আছিলে। আমি আহ্বান জনাইছিলোঁ মানে প্ৰশাসন বিষয়াসকলক যে এই বিষয়টো বৰ্তমান আমাৰ যদি আপোনালোকে পাৰ্মিশ্যন দিছে তেনেহ'লে পাৰ্মিশ্যনটো বাতিল কৰিব লাগে, আৰু যদি পাৰ্মিশ্যন দিয়া নাই তেনেহ'লে তেওঁলোকক বৰ্তমান প্ৰথম কথাটো হ'ল কোভিড-19ৰ বৰ্তমান দিন চলি আছে, তাত যাত্ৰা হ'লে মানুহৰ এক সমাহাৰ ঘটিব, মানুহ তাত মানে কিমান যে জমা হ'ব সেইটো কৈ শেষ কৰিব নোৱাৰি। দ্বিতীয়তে কথা হ'ল ইয়াৰ দ্বাৰা কিন্তু ডাঙৰ ক্ষতি যিটো হ'ব আমাৰ সেয়া শিক্ষাৰ দিশত ক্ষতি হ'ব। আজি মেট্ৰিক পৰীক্ষাৰ বৰ বেছি দিন নাই। গতিকে মই অনুৰোধ জনাইছোঁ আয়োজক মণ্ডলী, আপোনালোকে দোষ নকৰিব, আপোনালোকে মানে সময়টো বৰ্তমান চাব লাগিছিল। যাই কি নহওক, ৰাজ্য চৰকাৰ তথা লখিমপুৰ জিলা প্ৰশাসনে এই বিষয়টো